হাই বন্ধুসকল, কেনে আছে? তো মই আজি এখন নতুন ভিডিঅ' লৈ ওলালোঁ। আজি হ'ল আপোনাৰ সৰস্বতী পূজা। তো আজি অলপ ফুৰিবলৈ ওলাইছোঁ। তো আপোনালোকক তাকে দেখুৱাম। অলপ মই গৈ আছোঁ দীপৰ বিলৰ ফালে। তো আপোনালোকক দীপৰ বিল দেখুৱাই থাকিম। তো চাই থাকিব ভিডিঅ'খন, আৰু লগতে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো বলক গৈ আছোঁ। আজি বহুত জাম হয়। আজি গড়চুকত মানে বহুত জাম হৈছিলে। তো কি কৰিম আৰু, ৰখিলোঁ তাতে আধা ঘণ্টামান ৰখিলোঁ। ৰখাৰ পিছত আহিলোঁ আৰু। অলপ দাবাই দিলোঁ আৰু। তো অলপ বাইকত তেল ভৰাই লওঁ। বাইকত তেল অলপ শেষ হৈছে, তো অলপ বাইকত তেলটো ভৰাই লওঁ। তেলটো ভৰালোঁ, এতিয়া যাওঁ দীপৰ বিলৰ ফালে। দীপৰ বিলতে জাকৈ মাৰোঁতে, শুনিছেনে গানটো? হয়, তাতে গৈ আছোঁ। বলক আপোনালোকক দেখুৱাই থাকিম। এই চাওক আগৰ দিনৰ গাড়ী, টেক্সি। কিছুমানে চলায় মাজে মাজে, কিন্তু চবতেতো নাই আজিকালি। তো ভাল লাগে চাই পুৰণা বস্তুবোৰ, হয় নে নহয়? পুৰণা মানুহৰ কথাই বেলেগ আছিল। এতিয়া আৰু পুৰণা গাড়ীবিলাকতো জানে। আজি বহুত মানুহ দেই, আজি বহুত মানুহ। এইখন দীপৰ বিল আহি পালোঁ। এইখন চাওক, এইখন হ'ল ৰেল ক্ৰছিং। তাৰপিছত আমি দীপৰ বিল। বা আজিতো আৰু জানেই। এইখন চাওক দীপৰ বিল। ইয়াতে চাওক, মজ্জা। আজি মজ্জা, আজি পুৰা মজ্জা। আজি চাওক দীপৰ বিল, আজি পুৰা দীপৰ বিলে আৰু। বাহ, আজিহে চাওক ৰেল লাইন। তো আহিলোঁ মই ইয়াতে। তো চালে আপোনালোকে, ৰাস্তা দি আহিলোঁ, ৰাস্তা দেখালোঁ আপোনালোকক, দীপৰ বিলখন দেখুৱালোঁ। অলপ আগুৱাই আহিলোঁ এইফালে পাহাৰ আছে। তো ধুনীয়া ঠাই। এইফালে চাওক কি ধুনীয়া পাহাৰ। এটা ফটো উঠিবলৈ ধুনীয়া, আৰু এনেই প্ৰকৃতিৰ দৃশ্যটো জানে কেনেকুৱা। এইফালে আহিব, বহুত ধুনীয়া ঠাই। এইটো হ'ল ৰাস্তা, এইখিনি পাহাৰ। তো এতিয়া আগলৈ যাম বুলি ভাবিছোঁ। তো আগত কি আছে নাজানো। তো আগফালে যাম, আগফালে দেখুৱাম আপোনালোকক।